নমস্কাৰ। অভয়পুৰী সাহিত্য চৰাৰ দ্বাদশ বৰ্ষপূৰ্তি অনুষ্ঠান যোৱা 8 মে তাৰিখে অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানটিৰ কিছু দৃশ্যাংশ আপোনালোকক মই দেখুৱাবলৈ লৈছোঁ। ৰাতিপুৱা 9 বজাত সাহিত্য চৰাৰ সভাপতি ডক্টৰ জগত চন্দ্ৰ কলিতাদেৱে পতাকা উত্তোলন কৰে। ধুনীয়া সাহিত্য সংস্কৃতি মঞ্চৰ সভাপতি ধীৰেশ চন্দ্ৰ ৰায়দেৱে স্মৃতি তৰ্পণ অনুষ্ঠান মুকলি কৰে। এয়া ডক্টৰ জগত চন্দ্ৰ কলিতাদেৱৰ সভাপতিত্বত আৰম্ভ হোৱা মুকলি সভা। প্ৰচেষ্টা আজি যি হোৱা এইটো খুবেই ভাল লাগিল। মানুহখিনি বিশাল প্ৰেৰণা আৰু এই প্ৰেৰণাই সাহিত্য সৃষ্টি জীৱন জিন্দাবাদ। মাছ সাগৰত থিয় হৈ আছে এক নিজা হাতী, একমাত্ৰ বাসিন্দা ঘন দূৰ অন্ধকাৰ, প্ৰাণৰ চিন চাপ নাই যেন অংগজনা প্ৰতি প্ৰচণ্ড দুখে কোবাইছেহি যন্ত্ৰণা ক্ষতবিক্ষত শৰীৰ বেদনা দগ্ধ হৃদয়। হাড় শূন্য মোৰ হীৰ, চৌদিশে মূৰ্খৰ ভিৰ, যতে ততে বাগৰি বাগৰি উঠেৰে অবাইস্নিগৰে অশ্লীলতা বিয়পে দুইটোৰ দুয়োফালে। মই মুক্ত সৰ্বগুণ হল লুপ্ত, মই মুক্ত সৰ্বগুণ হল লুপ্ত, নাই মোৰ ধৰ্ম নাই জাতি, তিনি দিন তিনি ৰাতি চুলাই খাওঁ বাতিয়ে বাতিয়ে। কাকত
নকৰো ঘেণ্টা, কাকো খাতিৰ নকৰো ঘেণ্টা, কাকো খাতিৰ নকৰো নিচাহত ধলং পলং, মন গলেই দিও জপিয়াই দুচকুৰ জলং জপং, খুটাত বগাই দিও মন গলেই খুলি দিও দেহৰ কাপোৰ, হাতাম পুৰুষীয়া ঐতিহ্য সদায় দিওঁ কোৰ, মই মুক্ত বিহংগ কেৱল চুলাই দিব বিতৰ্ক লাগে মোক। জ্ঞাপন কৰিবলৈ ওলাইছো। আজি এই সভাখনৰ সভাপতি ডক্টৰ জগৎচন্দ্ৰ কলিতা ছাৰ, সভা উদ্বোধনকাৰী শ্ৰী ৰোহিণী কুমাৰ চৌধুৰী ছাৰ, গ্ৰন্থ উন্মোচক শ্ৰী মৃদুল কুমাৰ দাসদেৱ, মুখ্য অতিথি শ্ৰী ৰেমজিৎ ব্ৰহ্মদেৱ, বিশিষ্ট অতিথি শ্ৰী প্ৰীতি ব্ৰহ্মচৌধুৰী বাইদেউ, শ্ৰী ৰঞ্জিত কুমাৰ শৰ্মা আৰু আমাৰ মাজত উপস্থিত হোৱা ববিতা কলিতা মহোদয়া, আমি সম্বৰ্ধনা জ্ঞাপন কৰা পৰমেশ্বৰ মেধি ডাঙৰীয়া, ৰুদ্ৰেশ্বৰ দাস ডাঙৰীয়া আৰু জ্যোতিষচন্দ্ৰ চৰকাৰ ডাঙৰীয়া, লগতে আমাৰ সমূহ সদস্যতে সাহিত্য চৰাৰ তৰফৰ পৰা জ্ঞাপন কৰা হৈছে। ধন্যবাদ।